ৱেলকাম ফ্ৰেণ্ডছ। আজি ফ্ৰেঞ্চ ফ্ৰাই বনাওঁ আহক। ফ্ৰেঞ্চ ফ্ৰাইৰ কাৰণে মই 3টা আলু লৈ লৈছোঁ। আলুকেইটা এনেকৈ বাকলি গুচাই ল'লোঁ। তাৰপাছতে ভালকৈ ধুই লৈ পেলাই মই এতিয়া পাতলা পাতলাকৈ এনেকৈ দীঘলীয়াকৈ কাটি ল'ম। এয়া চাওক, মই দীঘলীয়াকৈ এনেকৈ পাতলা পাতলাকৈ কাটি লৈছোঁ। ফ্ৰেঞ্চ ফ্ৰাইবোৰ যি ধৰণে থাকে মই তেনেকৈয়ে দীঘলীয়াকৈ আলুকেইটা কাটি ল'ম। এয়া মোৰ আলু কটা হৈ গৈছে আৰু বাকী 2টা আলু মই এনেকৈ মোৰ কাটাৰত ভৰাই পেলাই মই কাটি ল'ম। আপোনালোকৰ যদি কাটাৰ নাই তেনেহ'লে আপোনালোকে এনেকৈ কটাৰীৰে পাতলা পাতলাকৈ দীঘলীয়া শ্বেপত কাটি ল'ব। এতিয়া মোৰ আলু কটা প্ৰায় হৈয়ে গৈছে। এয়া চাওক, মোৰ আলু কটা হৈ গ'ল। এতিয়া মই এটা বাউলত অলপমান পানী লৈ পেলাই তাত মই এই আলুখিনি, কাটি লোৱা আলুখিনি দি দিম। এতিয়া ইয়াত অলপমান নিমখ দি পেলাই মই ভালকৈ আলুৰ আঠাখিনি নাইকিয়া হোৱাকৈ ঘঁহি ল'ম। ঘঁহি লৈ পেলাই মই এনেকৈয়ে চাকনি এখনত দি ল'ম। দি লৈ পেলাই এয়া চাওক, মই ট্ৰেখনত উলিয়াই ল'লোঁ। উলিয়াই লৈ পেলাই মই এনেকৈ কাপোৰেৰে ভালকৈ আলুখিনিৰ পানীবোৰ মুছ যোৱাকৈ মই ভালকৈ মুছি ল'লোঁ। এতিয়া ইয়াৰ ওপৰত মই অলপমান কৰ্ণফ্লাৱাৰ দিছোঁ। কৰ্ণফ্লাৱাৰ দি ভাজিলে অলপমান মচমচীয়া হৈ পৰে। আপোনালোকে বাৰু কেনেকৈ ফ্ৰেঞ্চ ফ্ৰাই ভাজে মোক কমেণ্ট কৰি জনাবচোন। কৰ্ণফ্লাৱাৰ নিদিয়াকৈ ভাজিলে যদি মচমচীয়া হয় তেনেহ'লে আপোনালোকে মোক জনাব। মই সেনেকৈয়ে বনাই চাম। মই সদায় কৰ্ণফ্লাৱাৰ দিয়ে বনাওঁ, নহ'লে মোৰ মচমচীয়া নহয় আৰু লেৰেলি যোৱা নিচিনা হয়। সেইকাৰণে মই কৰ্ণফ্লাৱাৰ দি দিওঁ। আপোনালোকে যদি কৰ্ণফ্লাৱাৰ নিদিয়াকৈ আপোনালোকৰ মচমচীয়া হয় তেনেহ'লে মোক কমেণ্ট কৰি জনাব। এতিয়া চাওক, মোৰ ফ্ৰেঞ্চ ফ্ৰাই ৰেডি হৈ গ'ল। ইয়াত মই দিছোঁ এতিয়া অলপমান নিমখ আৰু অলপমান জলকীয়া গুড়ি। এয়া চাওক, মোৰ কিমান মচমচীয়া হৈছে আৰু ধুনীয়াকৈ ভাঙি গৈছে। চাওকচোন কিমান ধুনীয়া হৈছে। আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।